এজন ভাল বন্ধু এতিয়া বৰ্তমান তেওঁ হেৰি কাম কৰি আছে, মেকআপৰ কাম কৰি আছে অৰ্কজিত কাকতি। চাওঁ তেওঁ এটা প্ৰেংক কল কৰি কেনে ধৰণৰ এটা আমেজ দিব পাৰোঁ তাইক। হেল্ল'। অঁ বাইদেউ নমস্কাৰ। মই আপোনাৰ বঙাইগাঁৱৰ পৰা কৈছিলোঁ। বাইদেউ আপুনি মেকআপৰ কাম কৰে নহয় জানো? এতিয়া ক'ত আছে আপুনি? তাৰমানে আপোনাৰ মই হেৰি কৰিলোঁ, মই এনেকৈ যোগাযোগ কৰিলোঁ, সেনেকৈ যোগাযোগ কৰি পালোঁ আৰু আপোনাৰ নাম্বাৰটো কিবা কৰি। নাই পালোঁ আৰু সেনেকুৱাই বহুত ল'ৰা আছে, আপুনি চিনি ক'ত পাব আৰু এইবিলাক বহুত দূৰে সেনেকৈ যোগাযোগ আপোনাৰ ধৰক কোনোবা কামচোৰ মানুহ সেনেকৈ কাৰোবাৰ আৰু কাৰোবাৰ কামচোৰ সেনেকৈ দিলে আৰু নাম্বাৰটো। বাইদেউ কাৰণে আপোনাৰ মোৰ এটা গানৰ কাম কৰিব লগা হৈছিলে মেকআপৰ। এইটো আপোনাৰ মইতো ক'লোঁ যে বঙাইগাঁৱৰ, কিন্তু আপুনি কৰিব পাৰিব? কিয়? কাৰণ? হয় নেকি? কিন্তু তেতিয়াহ'লে কি হ'ব আমাৰ গানটো? নহয় বাইদেউ আপোনাকে চিলেক্ট কৰিছিলোঁ। আপুনিতো ভাল মেকআপ কৰে বুলি জানো বাইদেউ। কিয়? চৰি কৈ দিলে যে? চৰি কৈ দিলে যে ডাইৰেক্ট নোৱাৰোঁ বুলি কৈ। ভাল লাগিলে আপুনি কৰিলে, আপোনাকে মই চিলেক্ট কৰিছিলোঁ, আপুনি যদি তেনেকৈ কৈ দিলে। নাই বাইদেউ আপোনাকে লাগিব। নাই বাইদেউ আপোনাকে লাগিব। নাই নহ'ব, আপোনাকে লাগিব বাইদেউ, আপোনাক ভাল লাগে কিবা এটা। অঁ বাইদেউ অলপ টাইম কথা পাতোঁ। ব্লেকলিষ্টত ভৰাই থ'লেও উপায় নাই বাইদেউ, আপুনি এখান্তি কিয় নকৰে কওকচোন? আপোনাক যে ফোন কৰিছোঁ। আপোনাক লাগিছিলে যে মোক। নাই বাইদেউ, মোৰ গানটো তাৰমানে আপুনি মেকআপৰ কাম কৰি দিব লাগিবই। অঁ অৰ্কজিত, তাৰমানে এইটো প্ৰেংক কল আছিলে, ৰাতিপুৱা তোমাক যে মই কল কৰিছিলোঁ। অঁ এইটো প্ৰেংক কল আছিলে, মই বোলো একবাৰ অৰ্কজিতক মই কল কৰি চাওঁ প্ৰেংক কল কেনেকুৱা লাগে আৰু। ঠিক আছে, তুমি এখান্তি ইমান টাইম দিলা, থেংক ইউ ছ' মাছ। তোমাক মই অলপ আচলতে ডিষ্টাৰ্বেই দিলোঁ, যিহেতু তুমি